ওলাইছে এতিয়া বিয়া এখন আছে তাকে বিয়া খাবলৈ যাব লাগিছে আৰু ইফালে প্ৰেজেণ্ট ল'বলৈ আহিছোঁ দোকানলৈ আৰু ল'ৰা এয়া বহিবলৈ উৎপাত লগাই আছে ন ক'ত বহিবা ইয়াত নাকৰ অৱস্থা দেখিছে নাই এয়া কি হ'লে না পৰি পেলাই অৱস্থা নোহোৱা হৈ আছে নাকৰ মই এতিয়া পাৰ্লাৰ সোমাই যাব লাগিব থ্ৰেডিং কৰি তাকে দোকানীজন নাই ভাত খাব লাগিছে আৰু বাইকত আহিলোঁ যে পূৰা চুলি একে অৱস্থা নোহোৱা গ'ল আৰু বিয়া ঘৰত যদি পাৰোঁ দেখুৱাম বাৰু মই পগলা তোৰ প্ৰেমতে বুকু তাকিলো তোৰ নাম সঁচায়ে মই সকলোকে পুনৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ আৰু পূৰা বতাহ মাৰি আছে মানে আজি বহুত বতাহ মাৰি আছে তাকে এতিয়া দুপৰীয়া আছে আৰু এইফালে আমাৰ আলহী আহিছে কোন আহিছে আপোনাক দেখুৱাম বাৰু এতিয়াই কৈ নিদিওঁ এইফালে পূৰা খানা বনাই থকা হৈছে আৰু ল'ৰা দেখিছেনে মই তাক চাহ দিবলগীয়া হৈছে ইফালে গৰুজনী বান্ধি থৈছে যে ৰ'বা মোক মাংস টেষ্ট কৰিব মাতিছে তাৰপৰা আপোনাৰ লগত কথা পাতি আছোঁ আৰু এয়া হৈছে আমাৰ আলহীয়ে পূৰা কাম কৰি আছে তাইক কামত লগাই দিছোঁ আৰু ওচৰতে এখন মাংস দিছোঁ টেষ্ট কৰিবলৈ তেনেকুৱা ৰাজাক আৰু মিষ্টাৰক ভাতকেইটা দি দিলোঁ ভাত সোনকালে হৈ গ'ল এয়া দালি মাংস আৰু ভাজি মাছ দিয়াই নাই দিম আৰু ইফালে ল'ৰাকো চাই আছোঁ যে তাকো চাই থাকিবলগীয়া হয় নহ'লে ভাত খোৱাত শান্তি নিদিয়ে যিহেতু বৰ দুষ্ট কৰি থাকে এতিয়া ভাত খাবলৈ মিঠুৱে মই বহিছোঁ এয়া হৈছে মাংস এয়া হৈছে ৰহৰ দাইল ধুনীয়াকৈ মায়ে বনাইছে আৰু এইফালে ভাত এয়া সৰু আলুগুটি ভাজি এইফালে আলু ধুনীয়াকৈ মিহি মিহিকৈ মিঠুৱে কাটিছিলে এয়া মাছ ফ্ৰাই ময়ো এডোখৰ তাতে লৈ লৈছোঁ আৰু সৰু চাই পিচ এডোখৰ আৰু এয়া নেমু কাটিছোঁ আৰু এনেকৈ চিম্পুলকৈ দুপৰীয়া ভাত সাজ খাই লওঁ আৰু আইতা আহিছে আজি আমাৰ ঘৰত ন আইতা আইতা হাই দি দিয়ক এনেকৈ হাই ভাত কেনেকুৱা হ'ল খাবলৈ ভালে হৈছে এয়া হৈছে মামীৰ মাক মানে আমাৰ আইতা তাকে আমাৰ ঘৰত আজি ফুৰিব আহিছিলে তাকে দেখুৱাই দিলোঁ বহুত বছৰৰ পিছত আহিছে কেইবছৰ পিছত আহিছে 4 বছৰমান হ'ল সেই 4 বছৰ পিছত আহিছে নিজৰ গাঁওখনলৈ কেনেকুৱা লাগিল গাঁওখন সলনি হৈছে নে বেলেগ আগৰ নিচিনা হৈ থকা নাই আৰু আমাৰো বনাই আছে আৰু তাকে তাকে এয়া আইতাক দেখুৱাই দিছোঁ আইতাই ধুনীয়াকৈ বহি আছে আইতাই পূৰা তামোল খাই আছে মাহী হয় মানে মিতুৰ মাক পূৰা একদম তামোল খোৱাত ব্যস্ত এয়া দেখিছোঁ তামোল খাই আছে ক'বলৈ মানে কোনো ভাষা নাই তামোল খোৱাত ব্যস্ত দেখিছেনে পূৰা ফোনত ব্যস্ত হৈ আছে কাৰ লগত কথা পাতি আছ হা হয়তো ল'ৰা মানুহৰ লগত নে কাৰ লগত কোনে জানে দেখিছোঁ বতাহ ফুৰিবলৈ গ'ল নেকি পূৰা ভাত খাই মেলি পূৰা ৰেষ্ট লৈ আছে ন ভাগৰ লাগিছে গাঁও ফুৰিলে গৈ এয়া কিবা খোৱা বস্তু লৈ আহিছে কি আনিছে চাওঁ এয়া ঢেকীয়া লৈ আহিছে
আৰু এয়া কণ বিলাহী দেখুৱাই দিছোঁ যিহেতু তাত নাপায় আৰু এয়া গাঁৱৰ পৰাই লৈ গৈছে ৰঙালাও আনিছে আৰু এয়া কি দেখিছেনে এইটো কি বস্তু বাৰু এইটো হৈছে আমৰ কলি চাটনি খাবলৈ লৈ আহিছে ৰাজা বাই 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 ডিম্পু যায়গে দেহা কি কৰিছা দেহা কাম কৰিছা কি কাম সন্ধিয়া এতিয়া কাম কৰে নেকি হা সন্ধিয়া কাম কৰে নেকি জেওৰা কাম কৰিছো জেওৰা কাম কৰিছা নে চাও চাই পেলাই হাঁহি দিয়া কণ এইফালে হাঁহি দিয়া চি কটা কি চুই আছে এয়া চি চি তাত ভেকুলী আছে ভেকুলী কোৱা অ' দেহা ভেকুলী কোৱা বেয়া পাইছোঁ দেই কি কটাৰি দিয়া হাত কাটিব কাম কৰিব নালাগে সন্ধিয়া এতিয়া বতাহ মাৰিছে আমি যাওঁগৈ নেমু কেইটকা ল'ৰা হা পুতলা বাল্টিংটো এইখিনিতে থৈ দিয়া হ'লে নেমু কেইটকা পুতলা কেইটকা কেইটকা 3 টকা 3 টকা নেমু পাই জানো ইমান ডাঙৰ নেমু 3 টকা নে 5 টকা কৈ দিয়া 5 টকা কৰিবা 5 টকা কামৰ পৰা ছুটি নাই অ' ল'ৰাটো পাই আজি ভিডিঅ'টো ইমানেই আছিলে দিনটোতো কি কৰিলোঁ কি নকৰিলোঁ আপোনাক দেখুৱালে আৰু আমি এতিয়া চাহ তাহ খালোঁ খাই মেলি আলহী গৈ পালেগৈ ফোন কৰিছিলোঁ সিহঁতৰ চাহ তাহ খালে আৰু তাকে বোলো ভিডিঅ'টোতো দিনটো কৰিলোঁ এতিয়া শেষ কৰোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে সকলোৱে যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ সোনকালে চেনেলটো কিমান কৰি দিব 425 মোৰ বহুত ছাবস্ক্ৰাইব কমি আছে আৰু বঢ়াই দিয়ক আপোনালোকে তাকে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো